গাইজ আসসালামু আলাইকুম আজি আমি গৈ আছো হাজু পমকালে এয়া মোৰ বেটাটো আৰু হাজবেন্ড সিস্টার আৰু হেয়া এয়া ভাবি বা আসসালামু আলাইকুম আয়া আসসালামু আলাইকুম সবে মুস্কান আদনান আমি হোটেলত চাহ খাই আছো ৰাতি 10:11 হৈছে আৰু অলপ চাহৰ নিচা লাগিছে আমাৰ সবৰে তো আমি ৰাতি 10:11 এতিয়া আমি চাহ খাবলৈ সোমাইছো হোটেলত জাগিৰোড আহি পালো 10:11 আমি জাগিৰোড আহি পাইছো ৰাস্তা বৰ কুৱলিটো সো গাড়ী লাহে লাহে আহিছে কলিজা তোমাৰ নামৰ টোপনি আছিলে আৰু তাৰ এতিয়া কাম হৈছে আৰু এতিয়া আমি ইয়াৰ পৰা খাই ওলাই যাম হাজু পমকালে আৰু হাজু পমকা গৈ আৰু আপোনালোকক বাবা গাইস আমি এতিয়া গুৱাহাটী যোৰাবাট পাৰ হৈ আহিলো আৰু যোৰাবাট পাৰ হৈ এতিয়া আমি এয়া এপেনে তেল ভৰাবলৈ আহিছো তেল বিএছিত সো ইয়া তেল বিএছিত তেল ভৰাই আছে আমি আপোনালোকে দেখা পাই আছে এতিয়া আমি আহি পালোহি গুৱাহাটী সিটি আৰু 1-2 ঘণ্টাৰ ভিতৰতে হাজু গৈ পাম আৰু হাজু গৈ পোৱাৰ লগে লগে আপোনালোকক দেখাম আপোনালোকে চাই থাকক এতিয়া আমি আহি পালোহি গুৱাহাটী সিটি ৰাতি হৈ গ'লতো তো সব বন্ধ ৰাতি 12টা মান গাইস আমি হাজু পমকালে আহি পালো গাড়ী তলত নমাই এতিয়া আমি লাহে লাহে ওপৰৰ পিনে গৈ আছো এপিনে দেখা পাই আছে বিভিন্ন ধৰণৰ দোকানদাৰী আছে আৰু ইয়া গাড়ী সাৰি দোকানদাৰী সকলো বস্তুৱে আছে দেখা পাই আছে এপিনে আমি লাহে লাহে ওপৰৰ পিনে উঠি আছো তো গাইস আমি আহি পালোহি মাজাৰৰ ওচৰত তলৰ পৰা লাহে লাহে উঠি আহিছো আৰু দেখা পাই আছে বহুত ভিৰ লাহে লাহে গৈছো ওপৰৰ পিনে ওপৰত গৈ আপোনালোকক দেখাম আপোনালোকে চাই আছে ইমান ভিৰ এপিনে গাইস আমি মাজাৰৰ সন্মুখত আহি পালোহি দেখা পাইছে কিমান মানুহ লাখে লাখে মানুহ হৈ আছে ইয়াতে সো মাজাৰৰ ওচৰত গৈ ভৰি দিবলৈও জেগা নাই একদম লাখে লাখে মানুহ এপিনে আৰু এপিনে পুৰা মহফিল চলি আছে আৰু মহফিলৰ ওচৰত যাবলৈও মানে ভৰি দিবলৈও জেগা নাই তো এপিনে দোকানদাৰীবিলাক আছে দোকান আছে আৰু এই এপিনে মইনাসকলে বহি আছে এয়া মোৰ বাবুটো এতিয়াও টোপনি যোৱা নাই ৰাতি 2টা বাজে কিন্তু এতিয়াও হোৱা নাইকিয়া শুনো আমি এতিয়া হাজু পমকাৰ পৰা ওলাবলৈ আৰম্ভ কৰিছোঁ এতিয়া ৰাতিপুৱা হৈ গ'ল আৰু এতিয়া ৰাতিপুৱা আমি লাহে লাহে নামি গৈ আছোঁ তলপিনে আমাৰ ফেমিলি আমি এতিয়া লাহে লাহে নামি যাম তলপিনৰ পিনে দেখা পাইছে বজাৰ বহিছে পিনে সেয়া ওপৰত পমকা আৰু তলত দেখা মানুহ ৰাতিৰ পৰা যোনবিলাক মানুহ ৰাতি আহিছে সেইবিলাক ৰাতিপুৱা হওঁতে নামি আহি আছো ওপৰৰ পৰা লাহে লাহে নামি গৈ আছো তলৰ পিনে যোনটো গছত নাকি আৰবিত গোটেই পাতত নাম লিখা আছে আৰবী উৰ্দু ভাষাত আল্লাহৰে মহিমা এইটো আমি নাজানো সো উঠিবলৈ বহুত কষ্ট লাগি আছে আমি
আহি পালোহি য'ত নেকি মাটিৰ তলৰ পৰা এটা হাড়গৰু ওলাইছে আৰু হাড়গৰুটো দিনে দিনে ডাঙৰ হৈ আছে। আজি পৰা প্ৰায় 7-8 বছৰ আগত আহিছিলোঁ, তেতিয়া হাড়গৰুটো অলপ সৰু আছিলে, এতিয়া অলপ ডাঙৰ হৈছে। আৰু আপোনালোকক দেখাম, দেখিবলৈ পাইছে এটা হাড়গৰুটো মাটিৰ তলৰ পৰা ওলাইছে আৰু নিজে নিজে ওলাইছে, পাথৰৰ হয় আৰু এইটো ডাঙৰ হৈ আছে দিনে দিনে। এয়া ইয়াতে মানুহে তেল দি আছে, যাৰ বিষ চিষ আছে ইয়াৰ পৰা তেল লগালে অলপ ভাল হ'ব। নালাগে আৰু গৰুটো বহুত সৰু আছিলে, এতিয়া ডাঙৰ হৈ গ'ল। আমি যে মাটিৰ তলৰ পৰা মাটি ফাটি হাড় গৰুটো ওলাইছে আপোনালোকক দেখা আনিলোঁ। এতিয়া আমি গৈছোঁ বেহুলা লক্ষীন্দৰৰ সাপটো যোনপিনে গৈছিলে সেই গাইজ আমি আহি পালোঁ য'ত নেকি ইয়াতে লক্ষীন্দৰক বোলে জীৱিত কৰিছিলে। লক্ষীন্দৰক য'ত সাপে ধ্বংসন কৰিছিলে, এই সাপে যোৱা চিনটো লক্ষীন্দৰক যে সাপে ধ্বংসন কৰিছিলে, এইটো বোলে লক্ষীন্দৰক য'ত পানীত ভহুৱাই দিছিলে, এইটো পানীত ভহুৱাই দিয়াটো ভেউৰা হয়। এইটো গছতে বোলে আছিলে সাপটো আৰু ইয়াৰ লক্ষীন্দৰক ধ্বংসন কৰা এয়া নৌকাটো ইয়াতে আছিলে আৰু ইয়াৰ এপেন্দি যোৱা সাপৰ চিনটো আছেই। গাইজ আমি আহি পালোহি এতিয়া চাম্পা মন্দিৰ, য'ত পুখুৰী আছে, কাছ আছে, মুড়ি ছিটিয়াই দিলে পানীত কাছয়ে পাহি ইয়াতে বোলে কাছ আছে আৰু মুড়ি ছিটিয়াই দিলে বোলে কাছ বোলে মুড়ি খাবলৈ আহে। আৰু গাইজ এইয়া পুখুৰীত কাছ দেখিবলৈ পাই আছে। আমাক ওচৰত যাব দিয়া নাই, চাব পৰা নাই। ইয়াতে বোলে মুছলমান মানুহ বোলে এলাও নাই, অনলি হিন্দু মানুহ এলাও কৰিছে তলত যাবলৈ। মই দূৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। সেয়া কাছটো পানীৰ পৰা মূৰ দাঙি দিছে। আচ্ছা ঠিক আছে। পাহাড়ি সুন্দর লাগে।